నేర్పిన భారత భూమికి జోహార్ పంచశీల సిద్ధాంతాన్నిచ్చిన పుణ్యభూమికి జోహార్ ప్రపంచానికే సంస్కృతి నేర్పిన భారత భూమికి జోహార్ দাবী সমিতি গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি গান্ধী জয়ন্তী আজি পবিত্ৰ স্থানত মহামানৱ মহাত্মা গান্ধীৰ গোলাঘাটৰ এই মাজমজিয়াত থকা প্ৰতিমূৰ্তিৰ তলত আজি এটা মৌন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ইয়াত ব্যক্তিয়ে আহি ইয়াত যোগদান কৰিছে তেওঁলোকৰ দাবীৰ সমৰ্থনত মহামানৱ মহাত্মা গান্ধীয়ে আমাৰ এটা সুস্থ জাতি গঢ়ি তোলাৰ বাবে সকলো ধৰণৰ নিচাজাতীয় সকলো ধৰণৰ সামগ্ৰীৰ ব্যৱহাৰৰ তীব্ৰ মহাত্মা গান্ধীয়েও বিৰোধিতা কৰিছিল গতিকে তাৰ লগত প্ৰতি মহাত্মা গান্ধীৰ প্ৰতি আজি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে গোলাঘাট জিলা সমিতি মজবুত দাবী সমিতি গোলাঘাট জিলা সমিতিয়ে আজি ৰাজ্যখন সুৰামুক্ত কৰাৰ বাবে আজি এই সংগঠনৰ যি দাবী আৰু এই দাবীৰ প্ৰচাৰ সজাগতাৰ বাবে এই কাৰ্যসূচী আজি সম্পন্ন হৈছে আৰু মদমুক্ত দাবী সমিতিয়ে ৰাজ্যখন সুৰামুক্ত কৰাৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলাই যাবৰ বাবে আজি মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত এটা সংকল্প গ্ৰহণ কৰিছে মদমুক্ত অসম দাবী সমিতিৰ জিলা সমিতিৰ তৰফৰ পৰা আমি আজি গান্ধী জয়ন্তীৰ দিনা আজি আমি 3 ঘণ্টীয়া প্ৰতিবাদ লৈছোঁ যাতে অসমখন সুৰামুক্ত হয় চৰকাৰে আমি আহ্বান জনাইছোঁ যাতে আমাৰ অসমখন সুৰামুক্ত কৰে গান্ধী জয়ন্তীৰ পবিত্ৰ শুভক্ষণত আমি গান্ধীজীৰ প্ৰতিমূৰ্তিৰ তলত এই 3 ঘণ্টীয়া মৌন অৱস্থান ধৰ্মঘট পালন কৰিছোঁ কাৰণ আমি বিচাৰিছোঁ আমাৰ মদমুক্ত অসম দাবী সমিতিৰ তৰফৰ পৰা আমাৰ এই দাবী যে আজিৰ দিনটোৰ পৰাই যাতে অসমখন মদমুক্ত হৈ পৰে আৰু সকলো ধৰণৰ নিচা সামগ্ৰীৰ পৰা যাতে আমাৰ অসমখন মুক্ত হয় সেয়া আমাৰ দাবী